যোৱাকালি আমি বাবাৰ লিংগত পানী ধৰিলোঁ বাবা বৈদ্যনাথত। আজি এটা বাকী আছিল, তো আজি বাবা বাসুকীনাথত ধৰে তাৰে কাৰণে আমি ৰাওনা হ'ব ওলাইছোঁ। আপোনালোকে চাই থাকিব বাসুকীনাথৰ দৃশ্য। বাপদান্দা বঢ়িয়া আলু লৈ আহিলোঁ দুটামান বজাত দেৰটামান পাই কাষ্টমাৰ আহি আছে। আমি এতিয়া ক'ত যাই আছোঁ? বাবা বাসুকীনাথ বাবা হনুমানৰ লগত আছে আমাৰ আমি ক'ত যাওঁ? বাসুকীনাথ যাই আছোঁ আৰু খবৰ আমি বাসুকীনাথ ধামত উপস্থিত হৈছোঁ আৰু অলপ পিছতে আমি বাবাৰ মন্দিৰ পাম। আমাৰ লগত আছে এয়া নাইহান বাসুকীনাথ আহি পালোঁ। ঘূৰি গ'লে এনেকুৱা নলয়, আহি থাকক আগত আমি চাম হ'ব। এখেতেই আমাৰ জল শুদ্ধিকৰণ কৰিব, পূজা পাঠ কৰিব। এখেত পুৰোহিত হিচাপে বহুত ভাল লাগিল। তেখেতৰ হিচাপততো আমাৰ মুঠতে ভাল লাগিছে, বহুত ভাল লাগিছে তেখেতক। তেখেতৰ ব্যৱহাৰ সঁচাই প্ৰশংসনীয়। চাই থাকিব। আমি চাহপাত ধুই ল'লোঁ, পূজা পাঠ কৰি ল'লোঁ, কৰি লৈ এতিয়া বাবাৰ ওচৰত লাইনত যাই আছোঁ। এইটো পাতাল বাবাৰ পুখুৰী। প্ৰতি 3 বছৰৰ মূৰত এবাৰ পাতাল বাবাই ৰাইজক দৰ্শন দিয়ে। चलिए चलिए
আপোনালোকে লাইনত উঠিয়াই দিব নোৱাৰে তেনেহ'লে এনেকুৱা সুবিধা আছে আমাৰ বাবা বাসুকীনাথ দৰ্শন হ'ল। এতিয়া আমি কিছু সময় মেলাত চাম, তাৰপিছত আমি তপোবন যাম। তপোবন দৰ্শন কৰি আমি পুনৰ উভতি যাম বাবা বৈদ্যনাথ। বাবা বাসুকীনাথ দৰ্শন কৰা হ'ল। ইয়াৰ পিছত আমি যাম তপোবন।